আমি ৰাজ্যসভাৰ দৰ্শকৰ গেলাগাৰীত গৈ বহিমগৈ। ৭০ সংগঠনৰ প্ৰতিনিধি হিচাপে মই আৰু পলাশ চাংমাই ডাঙৰীয়া আমি দুইজনে ইয়াত উপস্থিত হৈছোঁ আৰু এটা অত্যন্ত সাংঘাতিক ধৰণৰ এটা টেনশ্যনৰ সময় আমাৰ গৈ আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক আজি 12 বজাত সংসদত উত্থাপন কৰাৰ কথা আছিল, কিন্তু এইমাত্ৰ পোৱা খবৰ অনুসৰি বিৰোধী দলবিলাকৰ যি সভা হৈছে সেই সভাত সিদ্ধান্ত হৈছে যে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন নহ'ব পাৰে। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে যদিহে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহয়, কিন্তু আজি ৰাষ্ট্ৰপতি ভাষণৰ সন্দৰ্ভত যি ধন্যবাদসূচক প্ৰস্তাৱ সেই প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে। যদি আজি সেই প্ৰস্তাৱ গৃহীত হৈ যায় তেতিয়াহ'লে কাইলৈ কিন্তু সংসদত এই বিধেয়ক উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেতিয়া এই বিধেয়কখন গৃহীত হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে এই মুহূৰ্তত আমি সকলো বিৰোধী দলক আহ্বান জনাইছোঁ যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে উঠিব নোৱাৰে, তাৰ কাৰণে সংসদৰ দুয়োখন সদন বিশেষকৈ ৰাজ্যসভাখন যিকোনো প্ৰকাৰে যাতে এডজন কৰাৰ ব্যৱস্থা, স্তব্ধ কৰি দিয়াৰ ব্যৱস্থা, অচল কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, 1 নম্বৰ। দ্বিতীয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসম চিৰকালৰ কাৰণে সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিব। অসমৰ ৰাজনীতি চিৰকালৰ কাৰণে অস্থিৰ হৈ পৰিব আৰু বিদেশী হাতলৈ এই ৰাজনীতি গুচি যাব। আমাৰ ভাষা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। 1,90,00,000 হিন্দু বাংলাদেশী আহিব পাৰিব আৰু এই যি গাঁথনিগত পৰিৱৰ্তন ঘটিব, অসমৰ মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ, সংস্কৃতিৰ অধিকাৰ হেৰুৱাই পেলাব। এইটোৱে গোটেই অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব আৰু এইটো এটা দিনত নহয়। এইটো হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ একদিনত আমি 1,90,00,000 মানুহ আহিব বুলি কোৱা নাই। সেইটো হয়তো 50 বছৰত, সেইটো হয়তো 30 বছৰত এই গোটেই বিদেশীবিলাক আহিব আৰু সম্পূৰ্ণ আমাৰ জনগাঁথনি মষিমূৰ কৰি পেলাব, অসমীয়া জাতিক দুৰ্বল কৰি পেলাব। সেইকাৰণে এই মুহূৰ্তত এই বিধেয়কখন যিকোনো প্ৰকাৰে যাতে আহিব নোৱাৰে তাৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি আজি 12 বজাৰ পাছত সম্পূৰ্ণৰূপে আমি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ, 70টা সংগঠনক আহ্বান জনাইছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলকো আমি আহ্বান জনাইছোঁ আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক, যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি ৰাজপথলৈ ওলাই আহি অসম অচল কৰি দিবৰ কাৰণে, কিন্তু শান্তিপূৰ্ণভাৱে অচল কৰি দিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। কি দিব